মানুহে হ'ল কি খবৰ আশা কৰোঁ সকলোৱে ভাল আজি পথাৰত কঠিয়া কিদৰে পাৰিলে আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব সেই এটা দেখিছে মা দেউতাহঁতি পথাৰত কঠিয়া পাৰি আছে মানে পানী খিচি ভাগৰ লাগি গ'লগৈ কি হ'ব চাই থাকক ভিডিঅ'টো দেখিছে নহয় পানী খিচি আছে এতিয়া মায়ে সেয়া জলপান আনিছে খাম এতিয়া আপোনালোকক দেখুৱাম বাৰু এয়া দেউতা পানী খিচি আছে আৰু প্ৰথমতে এয়া দেখিছে নহয় এইখন মাটি কিমান শুকান হৈ আছে ভাগৰ লাগি গ'লগৈ পানী খিচি আছে দেউতাহঁতে খিচি আছে এতিয়া কঠিয়া পাৰিম আপোনালোকে চাব ইয়াত বহুত ভাগৰ লাগি গ'ল দেই লাইক এটা কৰি দিব প্লিজ এয়া দেখিছে এয়া গৰু এয়া অলপ হৈছে এয়া বোকা এয়া খিচিম আৰু এতিয়া ৰাতিপুৱাৰ পৰা খিচিলোঁ এতিয়া 8-9টা বাজি গ'ল আৰু এয়া কিমান বুদ্ধিয়া পানী খিচি আছে চাহ পেহা এনে দেখিছে নহয় কিমান কষ্ট কৰিছে আয়ো দেখিছে বা দেখিছে নহয় কি ধুনীয়াকৈ কঠিয়া পাৰিছে বাপৰে বা আপোনালোকে পায় নে নাপায় জনাবচোন কঠিয়া এনেকৈ আমাৰ এনেকৈ বোকা কৰি যাব পাৰে আৰু দেখুৱাই আছোঁ আপোনালোকক কঠিয়া কেনেকৈ সিঁচিব এতিয়া ভাল পাইছে দেখিছে আৰু এইখনে পানী হ'ব যাব বুলি কয় এতিয়া টিঙে পানী সিঁচিব লাগিব এই দুজনৰ কাৰণে প্লিজ লাইক এটা কৰি দিব দেই দেখিছে জলপান এয়া দৈ গাখীৰ খাম দিয়া দেই আপোনালোকে খাই যদি পথাৰলৈ একপাক আহি যাব এয়া পথাৰত জলপান খাই বহুত ভাল লাগে আহি যাব আপোনালোকে একপাক আমাৰ লগত খাই যদি আৰু এয়া পেহাহঁতি খাব লৈছে দেখিছে আপোনালোকে কি এটা সুন্দৰ পৰিৱেশ বা পিঠিকে বতাহ মাৰি আছে ইমান মজা লাগিছে ফাইনেলি হাল বোৱা হৈ গ'ল এতিয়া মৈ দিয়া আছে আৰু মৈ দিয়াৰ পিছত কঠীয়া সিঁচিব কঠীয়া কেনেকৈ সিঁচে তাক দেখুৱাম আপোনালোকক আৰু এয়া দেখিছে মৈ দি আছে আৰু ফাইনেলি পানী সিঁচি হৈ গ'ল বহুত কষ্ট কৰিলোঁ দেই একদম কিবা লাগি গ'লগৈ পাৰিছে আৰু কঠীয়া পাৰি হ'ব হ'ল আৰু এতিয়া আমি যাওঁগৈ এতিয়া ঘৰত গৈ গা পা ধুই লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ বাই 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 দিছে দেখিছে নহয় বাই বাই